নমস্কাৰ, মই ডিম্পি। মোৰ চেনেল ডিম্পিজ ক্ৰিয়েশ্যনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আৰু এযোৰ কাপোৰ লৈ আহিলোঁ, মিক্স পাটৰে কাপোৰ যেনিবা। ডিজাইনটো একেবাৰে সহজ, বাছ নতুন এটা ডিজাইন লৈ আহিছোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ যে কেনেকৈ কৰিলোঁ দেখুৱাবলৈ। আৰু মোৰ ডিজাইনবোৰ বা কামবোৰ যদি ভাল পায় সকলোৱে প্লিজ লাইক কৰি দিব। আৰু যোনবোৰ মোৰ চেনেললৈ নতুনকৈ আহিছে, যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এই কাপোৰযোৰনো কেনেকৈ বনাইছোঁ ব'লক চাওঁ। তো ফাৰ্ষ্ট মই এনেকৈ হোৱাইট কাৰ্বন লৈয়ে আঁকি লৈছোঁ। মই হোৱাইটটোৱে বেছি ইউজ কৰোঁ, কাৰণ দাগটো ধৰিব নোৱাৰি। ব্লুটো হ'লে পূৰা দাগটো কালাৰ কৰিলেও দেখিয়ে পাই থাকে যায়। চ' মই সেইকাৰণে হোৱাইটটো ইউজ কৰোঁ। তো ফাৰ্ষ্ট আমি পাতত মই বেছিভাগ চেপ গ্ৰীণটোৱে দিওঁ। তো চেপ গ্ৰীণ লৈছোঁ আৰু বাছ শ্বেডিং কৰিবলৈ মই যিটো ডাৰ্ক গ্ৰীণ হয় সেইটোৰে শ্বেডিং কৰিম অকণ অকণ। তো প্ৰথমতে মই লিফকেইটা বনাই লৈছোঁ। আৰু এটা কথা, আগৰ ভিডিঅ'টোত মোক মেছেজ কৰি সুধিছিলে যে মই কি ব্ৰাছ ইউজ কৰিছোঁ। তো মই প্ৰত্যেকটো যিমানবোৰ এতিয়ালৈকে ডিজাইন এনেকৈ কৰিছোঁ, কোনো ধৰা বন্ধা এনেকৈ ব্ৰাছ এডাল লৈ নলওঁ যে অকল এইটো 0 নম্বৰ ব্ৰাছেৰে বা 2ৰে কৰিম যে। এনেকৈ ব্ৰাছবোৰ উলিয়াই লওঁ, যিটো মোৰ হাতত আহে, যিটো ভাল লাগে তেনেকৈয়ে কৰি দিওঁ। তেনেকুৱা কোনো ধৰা বন্ধা নাই। যিডাল ব্ৰাছেৰে যোনে সুবিধা, যাৰ তেনেকুৱা ল'ব পাৰে। মই বেছিভাগ ফ্লেট ব্ৰাছ ইউজ কৰোঁ। খালি যেতিয়া মিহি কামবোৰ হয় তেতিয়াহে মই ৰাউণ্ড ব্ৰাছ, তাকো একদম হয়তো 1 বা 2 তেনেকৈ ইউজ কৰোঁ। এতিয়া মই লিপটোত ডাৰ্ক গ্ৰীনেৰে এনেকৈ শ্বেডিং কৰি দিছোঁ। এইটোত মই কৰি থাকোঁতে মই ভিডিঅ'টো যে অন কৰা নাই, পাহৰিয়ে থাকিলোঁ, সেইকাৰণে এইটোত কৰি দেখুৱাইছোঁ যেনিবা আপোনালোকক। মই দুটা ধৰণৰ কালাৰ ইউজ কৰিছোঁ ফুলত। এটা অকণমান ইণ্ডিয়ান ৰেড বুলি কয়, অলপ ব্ৰাউন কপাৰ টাইপৰ কালাৰটো, আৰু এইটো যিটো ডাৰ্ক পাৰ্পল কালাৰ সেইটো ইউজ কৰিছোঁ।
এতিয়া সম্পূৰ্ণ ফুলকেইটা হোৱাৰ পিছত মই ইয়াত হোৱাইট কালাৰেৰে অকণ ছেডিং কৰি দিম যাতে আৰু বেছি ভাল দেখিবলৈ তো অকণকৈ ছেডিং কৰি দিম তাৰপিছত ইয়াত মই ষ্ট'ন ইউজ কৰিম সৰু ডাঙৰ ষ্ট'ন তাৰপিছত গোটেইখিনিতে আপোনাৰ গোল্ডেন থ্ৰেডি আউটলাইনটো ইউজ কৰিম যাতে আৰু বেছি দেখিব ভাল হয় তাৰপিছত যিহেতু যিগৰাকী বাইদেৱে মোক এই কাপোৰযোৰ অৰ্ডাৰ দিছে তেওঁ বিয়া বুলি দিছে বিয়াত পিন্ধিবলৈ তো আৰু এইবোৰ দিলে বেছি ভাল দেখিব চ' মই এনেকৈ বনাই দিছোঁ এতিয়া 3D আউটলাইনটো ইউজ কৰিম তাৰপিছত কাপোৰযোৰ চাব আপোনালোকে কেনেকুৱা লাগিছে আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰিব আৰু কমেণ্টটো কৰিব কেনেকুৱা লাগিছে আৰু যদি কিবা জানিব লগা থাকে তো মোক মেছেজ কৰিব মই নিশ্চয় পাৰিলে মেছেজৰ ৰিপ্লাই আপোনালোকক দিবলৈ চেষ্টা কৰিম তো আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ আকৌ লগ পাম আপোনালোকক